आजादी का अमृत महोत्सवजों लोब्बा लाखिनानै बेरगावनि उन्दैसा आबादारिफोरा हरगाव तिरंगा अभियाननि सांग्रांथियै दिनै बाइक रेलि खालामदों। बे बाइक रेलि हाबाफारिखौ फिथा हास'नानै बेखेवनानै होयो डिमाकुसि जन साहा आबादारि एसोसिएशननि नेहाथारि तरुण मोसाहारिया। बाइक रेलि हानजाया रङाजुलि गाहाय मावखुलिनिफ्राय जागायजेननानै खाग्राबारि पानिसालि जानानै बेरगाव सारियालिजों उदमारी बाब्रिखाट बेरगाव साहा बागान जानानै फिन रङाजुलि गाहाय मावखुलियाव थुंगेयो। नमस्कार। পোনপ্ৰথমতে আমি ভেৰগাঁও ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা সকলোলৈকে মোৰ ক্ষুদ্ৰ কৃষক বন্ধুসকললৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমি ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আমিও ভেৰগাঁও ক্ষুদ্ৰ চাহ সন্থাই আজাদী কা মহোৎসৱৰ হেতুকে প্ৰধানমন্ত্ৰীয়ে যিটো আমাক নিৰ্দেশ দিছে ৭৫ বছৰ হোৱা হেতুকে আমিও সমাজৰ লগত একত্ৰিত হৈ আমি এটি সজাগতা অনুষ্ঠান ৰাখিছোঁ। আৰু আমি এই সজাগতা অনুষ্ঠানত আমি বাইক ৰেলি প্ৰচেছন এটা উলিয়াইছোঁ আৰু এই বাইক ৰেলিৰ যোগেদি আমি আমাৰ এই অঞ্চলৰ ক্ষুদ্ৰ কৃষকৰ লগতে সমাজৰ বিভিন্ন ব্যক্তিসকলক আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে আজিৰ এই মুহূৰ্তত আমি যাতে গছ গছনি চৰাই চিৰিকটি তথা আমাৰ যিটো পৰিৱেশ এই পৰিৱেশটো আমি যাতে সুন্দৰভাৱে বজাই ৰাখিব পাৰোঁ তাৰ বাবে এটা প্ৰতিশ্ৰুতি হিচাপে আমি ক্ষুদ্ৰ চাহ সন্থাই ইয়াকেই কামনা কৰিছোঁ। ৰাইজলৈকে আমি এটাই আহ্বান জনাব বিচাৰিছোঁ যিহেতু আমি খেতিয়ক বন্ধুসকলে আমি খেতিয়ক হিচাপে আমি জীয়াই থকাত যাতে আমাক সকলো ক্ষেত্ৰতেই চৰকাৰে আমাৰ প্ৰতিও দৃষ্টি দিয়ে। আমি বহুতো সমস্যাৰ সন্মুখীন হৈছোঁ, বিশেষকৈ আমাৰ চাহপাতৰ দামৰ ক্ষেত্ৰত। আৰু আমি যিহেতু খেতি কৰি আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ, আমাৰ কৃষকসকলে ভালকৈ জীয়াই থাকক তাৰে আমি উদ্দেশ্যে আমি চৰকাৰলৈকে আহ্বান জনাব বিচাৰিছোঁ স্বাধীনতাৰ মুহূৰ্ততেই যে আমাৰ ক্ষুদ্ৰ কৃষকসকলকো যাতে এটি দৃষ্টি দিয়ে। লগতে আজিৰ এই আমাৰ যিটো বাইক ৰেলি অনুষ্ঠান ইয়াৰ জৰিয়তে মই এইটোও ক'ব বিচাৰিছোঁ যে আমি সজাগতা হিচাপে আমি গোটেই সমাজখনৰ ক্ষেত্ৰত আমি আহ্বান জনাব বিচাৰিছোঁ কৃষক বন্ধুসকলে যাতে আমি দেশৰ প্ৰতি সুচিন্তা কৰি সৎভাৱেৰে বা শৃংখলাবদ্ধভাৱে আমি আমাৰ কামত আগবাঢ়ি যাব পাৰোঁ তাকে মই সকলো কৃষক বন্ধুলৈ আহ্বান জনাব বিচাৰিছোঁ।